যেন চৰা পাহুৱাল মোৰে সপোন তুল সুবাসী মনত তই কপ ফুল জয় জুবিন ঐ মুকেশ তই কিন্তু জুবিনৰ গান চালিয়া গোৱা নংখু আৰে জুবিনৰ কাৰণে কি নুৰু মই চব পাৰো পিছে আমাক টেঙা নিদিবা পালে ৰস কৰি দিব টেঙা নিদিবা কুৰিটো জোৰা টেঙা না কাটি টেঙা আৰে তো টেঙাক চিনি নোপোৱা ভিডিঅ' বিলাকত যে কয় হেডফোন লগাবৰ কাৰণে এটা চিনি নোপোৱা নেকি আৰে সি যদি টেঙা মই মিঠা তই চাগে গমেই নাপা টেঙাই মোৰ পৰাই ক্লাছ লোৱা বা মুকেশ তই টেঙা ক্লাছ দিছ টেঙাৰ গুৰু মইহে তাক হোৱাটছএপত মইহে দি থাকো তই কিন্তু কম মাল নহয় মুকেশ আৰে নামেই হ'ল মোৰ মুকেশ ভাগ্য ভাল যে মোৰ টাইটেল নহয় আম্বানী নহ'লেতো মই কি কৰি দিলো হয় গুৱাহাটী বোলে টঙা লিখি অহা ব্ৰিজ বনাই দিলো হয় মই থৈ তোৰ কথা আৰে বাবা অলপ বেছি ফালা ইয়াৰ আগত ডাঙৰ লেভেল দিলোহে মই টেঙা নিদিবাক ময়ে ক্লাছ দিওঁ বুলি ইয়াৰ আগত মই এনেই লেভেল দি আছো দেই মোক আৰু ৰস কৰি নিদিবি মুকেশ কি ভাবি আছ ঐ মুকেশ আম্বানী হলে তনৰ ঘৰত এটা টাৱাৰে বহিলে তাকে ভাবি আছো মই আৰু বন্ধুসকল টেঙা দিবা চেনেলটো 200 গো হৈ গ'ল আৰু সোনকালে 1 মিলিয়ন হৈ যাওক তাৰে আমাৰ দে আৰু অসমৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু আগুৱাই গৈ থকা সদায় ভাল ৰস ভিডিঅ' দি গৈ থকা দে আমাক ৰস নকৰবি ঐ সিদ্ধ আজি পুলিচ গোটেই আহাই নাইচোন তই কুঠিয়া তুল পাইছি হাল উঠা নেকি হেন্দৰ চবৰে হাল উঠলা হেন্দৰে লাষ্টত নেকি আমাকতো ক'ব পাৰে একবাৰ খাউৰি খাই দিম তাকেতো আই হেন্দৰ মাকে ইমান চিপৰা দিব তো খাউৰি কুঠিয়া তোলাত বেছিকে পইচা যাব বোলে মাকে কুঠিয়া তুলবা যায় আৰু দিব খাউৰি হেন্দৰ হাল উঠলি মই হামাকৰ লগত ভাত খাব পাম বুলি ভাবিছে হেন্দৰ হাল উঠাই নাই তাক মই এটা ফোন কৰো পুলিচ হেল্ল' পুলিচ ক'ত আছে তই ঐ হাউৰি খাব লাগব নেকি তোৰ তাক মাৰে বাবা দিয়ে নাই নেকি হ'ব দে আৰু পিছে চালা কি চিপৰা মাকে মই কুঠিয়া তুলবা গিলি চিংৰা লগত চাহ খাব লাগব বুলি যাবা নিদিলা আৰে মই কৈছিলোৱে না মাকে চিপৰা বুলি নাখাও মই চিংৰা পচা গন্ধাই নাখাও মই চিংৰা পচা গন্ধাই ৰাতিপুৱা দে চিংৰা খালি মস্ত পেট বিষায় মুকেশ বাহ কিয়া বাত হে ঠেঙত কো ঐ সিদ্ধ দিগন্ত আহা বুলি কৈছিলো ঘৰত আহিছে নেকি আইছি কালি আইছি মই ঘৰত গালি খাইছো আমাৰ ঘৰত যাই কৈ থৈছি সি বোলে গুড নাইট কোম্পানীত কাম কৰে 20,000 কে বোলে চেলাৰি পায় মই হেতে ঘৰত গালি খাইছো তাক পালি নাই 100 দিম ঐ কি কোৱা ঐ সি ইমান লেভেল দিব পৰা আইছি গুৱাহাটীত কাম কৰি সি ইমান লেভেল দিছি কেইদিন হৈছে যোৱা সি আজি 6 মাহ হোৱা নাই এইকেইটা বেকাৰ ল'ৰা নেকি মুকেশ পিছফালে যা আইছি গোটেই ইয়াক চালা মই সিদ্ধ মই হাতত ধৰ ক'বাত মাৰি পাম নহ'লে মই ইয়াক তোমালোকে সদায় এনেকে বেকাৰ বহি থাকা নেকি বাটে মই গোটেই গাঁৱৰ ৰজনী কথা বিচাৰিছো ক'তো পোৱা নাই তোমালোকে পোৱা যদি যাইছো লৈ মোৰ পৰা 100 টকা এটা লৈছে তোমালোকে 50 টকা ল'বা বাকীখিনি মোক ঘূৰাই দিবা ৰজনী কথা এটা দিবা 50 টকা দিয়াই মই আনি দিম এনে হলে মাৰে বোলে 50 টকা শুনা পাই তাৰ কাম কৰি দিব পৰা আহিছে ৰ অলপ কথা পাতি আৰে তহঁতে মোৰ লগত ঘৰত বল পইচা হ'ব আৰে তোমালোকে সদায় এনেকে বেকাৰ বহি থাকা নেকি কি কলি তই আমাক বেকাৰ কবা পৰা হলি আৰে মই তোমালোকক বেয়া ভাবি কোৱা নাই যদি কাম কৰা বল ঘৰত মোৰ লগত দিয়ে তই নাকটলা দুবছৰমান চালা দুদিন আগত আমাৰ পৰে পুকুৰী চাই আৰু আমাকে এতিয়া লেভেল দিব পৰা আছে তই দিগন্ত নামৰ মানুহবিলাক কিন্তু বিৰাট বুজ্জা তাকেইতো কি কৰা যায় ঐ মুকেশ যাওঁ ইয়াৰ পৰা পাগলা হ'ব নোৱাৰা ঠিক কথা কৈছা তই